অ' ৰত্নেশ্বৰী, সোনকালে নকৰা কেলে? বস্তুবোৰ পেকিং কৰা, সোনকালে ওলাই দিওঁ। অ' পাপা কলৈ? তই গমেই নাপাও নি? আমি সেই ডুবাইলৈ যোৱাৰ কথা আছিলে যে, আজিয়ে যাম। সোনকালে ওলাগে যা, গা পা ধুগে। হে আজিয়ে যাম নি? মজা, ৰবা মই ওলাও গৈয়ে। আৰু হেৰি, তুমিও সোনকাল কৰা। অ' মালিক, কোনোবাই ফোন কৰিছে, উঠাও নি? হেই নুঠাবি ৰ, মই গৈছোৱে। হেল্ল', কোননো? অ' ৰত্নেশ্বৰ দা। তোমালোকে ওলাইছা নি? আমি ওলাই কেতিয়াবাই ৰেডি হৈ আছো, আপুনি এতিয়ালৈকে অহা নাই যে, আহক আকৌ সোনকালে। হে, তোমালোকে ওলালাই নি? আমি এতিয়ালৈকে ওলোৱাই নাই, তাকে সুধিবলৈ ফোন কৰিছিলো। ফোনটো কাটিছো তেনে দেই, আমি ওলাই লওঁ। ধেত চাল্লা, এনেই মিছাকে কৈ দিলো ওলাই আছো বুলি। ঐ মোহন, ওলা ওলা, গা পা ধুব নালাগে, সিহঁতে আহি পাবই অলপ পিছত। হে গা নুধুলেও হ'ব নি? অ' নুধুলেও হ'ব। ৰব তেতিয়া ফচকে ওলাই লওঁ। ঐ পেলকু, তই যাৱ নে নাযাৱ? গা ধোৱা নাই কেলে এতিয়ালৈকে? মই আকৌ তুমি আগত ধুবা বুলিহে ৰখি আছো। তোৰ বাপে গা ধুব হা, ইমান ঠাণ্ডাত তই জানিবই লাগে। নুধু মই গা চা, তিতা ফটাকুনিৰে ভৰি হাত মুচি গুচি যাম। আইঅ, গাটো নোধোৱা, হাত ভৰি নোধোৱা নে? ঘটিডাল ধুবলৈ আছে, ইমান থেতুৱা মাৰা ঠাণ্ডাত। তই ফটাকুনিখন তিয়াই থগে যা, গৈ আছো পিছে পিছে। হ'ব দিয়া। ৰহ বাপ্পেকে, ৰত্নেশ্বৰকে ফোন এটা লগাই চাওঁ, সিহঁতে বা কিহত যোৱা প্লেন লগাইছে। হেল্ল', আহক আহক, চাদা গ'লেই এতিয়ালৈকে 10 পালি, তাত পোৱালৈকে 1000 পালি হ'বগে। আহি পালে? ব'লা। গাইছ, আমিও আহি গলো। নন্দকাই আহিলে, বলক বলক সোনকালে যাওঁ। বৰ দীঘল গাড়ী ললিচোন, চিট বহুত। এইখন সেই লগৰ এটাৰ পৰা আনিছো ভাড়ালে। আইঅ, কোনে ইমান কাৰাচেন মাৰিলে নাকৰ ফুটা বহল হৈ গৈছে। মই মাৰিলো বৰ্তা। ঘটিডাল মাৰিলি আৰু বেলেগ চেন নাপালি? আৰু বেলেগ চেন নাই। হ'ল নে চবৰে? হৈ গ'ল, বৈ বৈ। নাগেশ্বৰ বোলে ৰৈ আছে, কতা? নাগেশ্বৰ। ৰত্নেশ্বৰ দা, গৈছো। আহা আহা, দেৰি হৈছে। আহিলো, বলক। অথনি কল কৰোতে ওলাই ৰেডি বুলি কৈছিলা, এতিয়া আকৌ ভিতৰৰ পৰা মাতিব লগা হৈছে যে? অথনি কল কৰোতে ওলোৱাই নাছিলো, এনেই কৈ দিলো আপোনাক সোনকালে আহিব বুলি। বৰ মিছা কোৱা দেই। বেয়া নাপাব, চৰি। হ'লনে? তেতিয়াহ'লে উৰাই দিওঁ। বলক, উৰাই দিয়ক। গাইজ, কেনেকুৱা লাগিছে মোৰ মিউজিক চিষ্টেমটো? একদম ভচিয়ামূৰীয়া মিউজিক চিষ্টেম, অৰিজিনেলটো নাই নি? নাই, অৰিজিনেলটো বেয়া হ'ল, মই মুখেহে গাই যাওঁ, শুনি যাওক। তই নেগাবি, ৰহ মই গাইছো। বৰলিন এচপলিন এৰিলি, মুখত কিবা কিবি ঘঁহিলি, মোজানৈ গুৱাহাটীত যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি। চকু চেলাউৰি চুচিলি, চুটিকে কাপোৰবোৰ পিন্ধিলি, মোজানৈ এখন কাণত পাতকৈ কাণ ফুলি পিন্ধিলি। নেঘৰি, যিহে গান গালে, এবাৰ বোধে তুমি গোৱা। আজি নেগাও নেকি নাগেশ্বৰ দা? গাবানে? খিৰিকী ফালে দলিয়াই দিওঁ। আইঅ বটি, গাইছো। ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ তুমি মোৰ মনৰে, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান তুমি থাকা, ঐ জান দূৰণিতে, ঐ জান আমাৰ দেখা, ঐ জান সপোনত হয়, ঐ জানৈ। গাইজ, ফাইনেলি পাই গলো এয়াৰপৰ্ট। আহোতে টিকা বিষাই গ'ল, কঁকাল নেচা হৈ গ'ল। ৱাও, ইমান ধুনীয়া এয়াৰপৰ্টটো। বুধেশ্বৰ, এইফালে চোৱা, এৰোপ্লেন। ইমান ওচৰৰ পৰা আজিহে দেখিছো। পাপা, ফটো মাৰা। ফটো মাৰিব লাগে নি? এতিয়াই মাৰিছো।
ঐ ষ্টপ ষ্টপ ৰ মই কিনাৰত নহওঁ মই মাজত হ'ম স্মাইল প্লিজ বছ হৈ গ'ল ৰাইজসকল সময় হৈছে দেই আমি ভিতৰলৈ যাব লাগে হয় নে বলক তেতিয়া মজা উইন্ডো সিট পাই গলো নাগেশ দা ভিডিঅ' নবনাই নি ব্লগ এটা বনাই লওক আকৌ মাই ফাৰ্ষ্ট এৰোপ্লেন জাৰ্ণি বুলি বনাইছো হাই দস্তিসকল মই আছো এৰোপ্লেনৰ ভিতৰত আমি যাবলৈ ওলাইছো ডুবাইলৈ তাত এই পৃথিৱীৰ সকলোতকৈ ওখ বিল্ডিং বুৰ্জ খালিফাত উঠিম 7 ষ্টাৰ হোটেল চাম পাম আইলেণ্ড চাম স্কাই ডাইভিং কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক ধামাকা হ'বলৈ গৈ আছে দাদাসকল আপোনালোক সকলোকে এয়াৰ ইণ্ডিয়ালৈ স্বাগতম জনাইছো আমাৰ এৰোপ্লেনখন কিছু সময় পিছতে টেক অফ কৰিব যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে বাইদেউ মোৰ বিৰাট জোৰে ভোক লাগিছে খাবলৈ মাংস ভাত পাম নি গাহৰিৰ লগত পুৰি দাদা মানুহ মাৰিব নি এইখন ৰেষ্টুৰেণ্ট নহয় এইখন এৰোপ্লেনহে হয় ইয়াত পিজ্জা বাৰ্গাৰ সেইবোৰহে পাব দাদা কফি খাব নি দিওঁ নি উলিয়া ফাৰ্ষ্টকে ঘটিডাল নালাগে কফি চফি